हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে কিয়নো পূজাৰ বতৰ আৰু সকলো চাগে পূজা চাবলৈ গৈছে আৰু আজি আমিও যাম বুলি ওলাইছো এতিয়া মোক কেনেকুৱা লাগিছে আৰু এফালে তলা মাৰি আছে আমাৰ সপন খৈকিয়া ক'ত নিবা আজি ক'ত নিবা তেজপুৰ মিছা মিছা কথা কৈছা দেখোন আমি আহি আছো এতিয়া পূজা মণ্ডপলে মোৰ লগত আহিছে টিকলি জনী অ টিকলি টিকলি হাই গোৱা হাই এই জনী আমি আহি আছো খুচকাহি মাহত আগত গ'ল আজি কি টিকি নিম এই ইয়াত হেছা গেট পাই গ'লো এয়া বেলুন নিবা মোক কিনি এয়া বেলুন চা বেলুন বেলুন আমি আহি আছো এতিয়া পূজা মণ্ডপ সেই ভাগ Hai, mau logonya sih. Nah, Tiki. আমি পাইছোহি পূজা মণ্ডপ আগতে সেৱা কৰি লওঁ তাৰ পিছত পূজা চাম আৰু সৰুতে আমি পইচা খুচুৰা পইচা থোৱা ইমান ধুনীয়া ডিজাইনৰ ওলাইছে পূজা মেলা মানে মেইন মজাই লাগে এই ৰঙা গোলাপী এতিয়া মোক তেজপুৰলৈ পূজা চাবলৈ অনা মানুহজন এজন আনি ইটা খোলাত ঘূৰাই আছে আজি হয় না তেজপুৰ কেতিয়া নিবা এতিয়া হৈছে কিয় নহ'ব এয়া মানে ঠগিছে মোক পুৰা ঠগিছে আৰু তেজপুৰ নিম বুলি কৈ এতিয়া ইটা খোলাত ঘূৰি আছো উঠাব লাগিব তুমি এতিয়া ব'লা দুইটা উঠিম এতিয়া উঠিম আমি এইটোত উঠিব গৈ আছো ভয়ো লাগিছে এইটো ধৰা পানী বটল ধৰা তোমাৰ সাহত উঠিব আহিছো মই কি হ'ব নাজানো আৰু পূজাখন দেখিছো গোটেই পূজাখন দেখিছে মানে তললে নাচাবাই মই মোবাইলতে চাইছো এইখন ইটা খোলা পূজা একদম ওখত আছো আমি এয়া উঠিছিলো আগতে মানে এতিয়া অকণ ভয় লগা হৈছে সৰুতে ভয় লাগিছে
মাইকী অহা যেন লাগিছে আৰু জানানে তোমাৰ ভয় লগা নাই লাগিছে তোমাৰ বেছি ভয় লাগিছে তুমি মোলে চাই আছা মই গম পাই আছো নালাগে বাৰু তুমি কিয় ইমান বেছি ক'লা মোক কি লৈ অকল তাতে উঠালে হ'ব তুমি মোক তেজপুৰলৈ নিয়া কথা আছিলে হয়নে নহয় তুমি ভিডিঅ'টো কৈছা আৰম্ভণিতে তেজপুৰ নিম বুলি কৈ মোক আজি ইটাখোলা লৈ আহিছা ত মই কি ভাবিম এইটো কি হয় ভাল লাগিছে ন তাতে উঠোঁগে ব'লা মোক ডাঙৰ মানুহ বুলি নধৰেতো এইটো অকলে অকলে দৌৰি আছো चलेंगे आप लोग পূজা শেষ কৰি আহি আছোঁ এতিয়া আমি সেই মাহঁত বজাৰ পাতি কৰি মানে পুৰা বজাৰ কৰিছে তিনিজনী ভাল লাগিছেনে পূজা কৰি ভাল লাগিছে নাই কাইলৈ এইফালে গুৱাহাটীত পূজা চাব ওলাই আছে মোক নিনিয়ে মই ঘৰ ৰখীয়া আৰু আজি হৈছে নেক্সট ডে আৰু মই দেউতাৰ লগত আহি আছোঁ এতিয়া মাহীৰ ঘৰলৈ আমাৰ পুতলাজনীক পূজাৰ কাপোৰ দিবলৈ আৰু তাৰ পৰাই আমি যাম তেজপুৰলৈ সপোনে লৈ যাবহি তেজপুৰত পূজা চাম আৰু আপোনালোককো দেখাম 3-4খনকৈ পূজা চাবলৈ ক'ব তো ভিডিঅ'টো কণ্টিনিউ চাই থাকিব মুন্নি ক'ত আছ ছোৱালী ক'ত কোনোবা আছে সেইজনী আমাৰ গোসানী কি হ'ল হাঁহি দিছে নাই দেউতা আহিছে হাঁহি দিছে নে এইজনী আমাৰ গোসানীজনী এইজনী এইটো মৰণা ফ্ৰক পিন্ধিছে চুলি নাখায় হাই কৈ দিয়া হাই দিয়া ওলাই দিয়া হাই আৰু আজি আহি আছোঁ আমি এতিয়া তেজপুৰ পূজা চাবলৈ পূজা দেখুৱাব আজি হ'বনে আগতে মানে কথা দি লৈছে সি পূজা দেখুৱাম আজি এইবাৰ তেজপুৰত বোলে গোটেইকেইখন মণ্ডপ দেখুৱাব লাগিব নাই এখনতে ডাঙৰকে পাতিছে এইবাৰ ফটো পতা নাই বেলেগত পাতিছে কিয় নাপাতিব গলিয়ে গল্ডেন জুবলি যে এখনতে পাতিছে ডাঙৰ না তেজপুৰত গলিয়ে পূজা দেখুৱাব লাগিব ন আৰু কি দিবা পূজা পূজাত মই দিছোঁ আৰু কি দিলা এই বাৰ্থডেতে পূজা নহ'ব ন বাৰ্থডে এক্সট্ৰা পূজা এক্সট্ৰা একেলগে পৰিল বুলিতো একেলগে নহ'ব ন কিন্তু বেলেগ কথা আমি আহি আছোঁ এতিয়া প'ল' ফিল্ড বজাৰ পাতি কৰি অৱস্থা বেয়া হৈ আহিছে দুৰ্গা পূজা খাই ল'লোঁ পূজা মণ্ডপত পূজাৰ ভোগ এতিয়া আমি প'ল' ফিল্ডৰ পৰা ওলাই আহি আছোঁ ঘৰ নাযাওঁ আৰু ক'ত ফুৰাব সেইটো ঘৰ এই কি বুলি কয় জনোৱা নামৰ ওচৰত যাম মিছন চাৰিআলিৰ ওচৰত যাম তাৰপিছত তোমাৰ লখৰা দেখুৱাই দিম
লখৰা ঠিক আছে ব'লা। এতিয়া আমি যাম মিছন চাৰিআলিৰ পূজা। ইয়াৰ ভোগ খালোঁ ন, ভোগ বহুত ধুনীয়া লাগিছে, টেষ্টি, ৰসমলাই দিয়া আছে। ভাগৰ লাগি গৈছে। ঘৰলৈকে যাওঁ ঘৰলৈ নাযাওঁ, কিয় ঘৰলৈ যাওঁ? চিট বেল্ট লগোৱা কিয় লগোৱা পাহৰি যাওঁ। তুমি এতিয়া আহি আছোঁ আমি মিছন চাৰিআলিৰ পূজালৈ। ইমানেই ধুনীয়া বনাইছে, চব মানে বাঁহৰ বনাইছে, কি মানে ইউনিক লাগিছে। এইফালে প্ৰৱেশদ্বাৰ। একদম সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ। এইখন পূজা মিছন চাৰিআলি। সোমাইছা ব'লা হা। এইখন পূজা পূজাভাগ মানে বাঁহৰে বনাইছে, ইমানেই ভাল লাগিছে মানে, বহুত ভাল লাগিল ইয়াত আহি। ইয়াৰ পিছত আমি যাম লখৰা। লখৰাটো বহুত ভাল হৈছে বুলি শুনিছোঁ, আৰু তাতো চামগৈ, আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকিব। এতিয়া আমি পাইছোঁহি বালিপাৰাৰ ট্ৰেফিক পইণ্ট। এইফালে আমি লখৰালৈ যাব লাগিব, আৰু এইখন হৈছে বালিপাৰাৰ পূজা। এইভাগ পূজাও ভাল হৈছে, কিন্তু আমাৰ সোমাবলৈ সময় নহ'ব, কিয়নো লখৰা ভিৰ হয় বুলি শুনিছোঁ, আৰু তালৈ যোৱা আমাৰ দেৰি হৈ যাব, সেইকাৰণে এইবাৰ ইয়াত নোসোমাওঁ। আৰু এতিয়া পাইছোঁহি লখৰা যোৱা ৰাস্তাটোদি আমি সোমাই আহি আছোঁ, কিন্তু ইয়াত ইমান ভিৰ দেখিছোঁ, ইয়াত সম্ভৱ নহয় যে আমি গাড়ী লৈ যাব পাৰিম। ইয়াত মানে ইমানেই ভিৰ, আমি 1 কিলোমিটাৰ আগতে গাড়ী ৰাখি আহি আছোঁ, খোজকাঢ়ি। এতিয়া তুমি মোক কোচত ল'ব লাগিব, পাৰিবানে দাঙিব? না দাঙি নিব লাগিব, ভৰি বিষাই যাব ইমান দূৰ। এয়া আমি পালোহি এতিয়া লখৰাৰ মেলা। ইয়াতে দোকান সন্মুখে গৈ পূজা আছে, যাম আমি প্ৰথমখনলৈ। কিন্তু ইয়াত ইমানেই ভিৰ, মানে মানুহৰ ঠেলা হেঁচাতে আমি গৈ থকা যেন লাগিছে। होने जा रहा है साहब, शुरू होने जा रहा है, जिनको जिसका नाम देखना जल्दी कर लेंगे साहब। ठीक है। এতিয়া আমি আহি আছোঁ মেলাৰ ভিতৰে ছেকেণ্ডখন পূজা চাবলৈ। ইমানেই মানুহ ভিৰ, দিনতো ইমান ভিৰ, ৰাতিটো কি হ'ব নাজানো আৰু। আৰু আমি আহি পূজা চাই ঘৰ পাই গ'লোঁ। ইমানেই বেছি ভিৰ, মানে যাব নোৱাৰি মানুহৰ পৰা, আৰু বহুত বেছিয়ে ভাল লাগিলে আজি। লখৰাত বিশেষকৈ বহুত ভাল লাগিলে, বহুত বেছি মানুহ, আৰু পূজা মণ্ডপবিলাকো বহুত ভাল লাগিলে। আৰু আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আমাৰ লগতে, আমি যিহেতু গৈছোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই পেলাই জনাব, আৰু থেংক ইউ।